চান মাৰো আহি পালা কিনো কৰিম আৰু এতিয়া নুন মাতিও আহি পাব আৰু ক'ত যা আহিছো ৰ আৰু ওলাই খবৰ পাতি ভালনে ভালে এই লকডাউনত কি কৰিবি কিনো কৰিবি আৰু উপায় নাই আৰু বন্ধ আছে ঠিকেই কৈছা তই দে হে 500 টকা ছাগলৰ মাংস লৈ যাম আজি পেট নভৰালৈকে খাই থাকিম ভাই কি হ'ল তোৰ ইয়া নাই একো হোৱা নাই পুলিচৰ মাত লগাই দিম ৰ পুলিচৰ মাত শুনলি পলাবই যা যা পলা পলা পুলিচ আছে 500 টকা পালো দে লকডাউনৰ সময়ত 500 টকা পালো মজা বেটা ধান্দা বেলেগ না বাপেকে মোক যোৱা বুলি ভাবছা হ'ব দে চিন্তা নকৰবি দুইটাই খাম দে অলপ অলপ 50-50 ভাগাম মই কচৰিয়ে খুৱাম আজি বঙালী খোৱালিও নাখাওঁ ল কচৰি খা হেই সঁচাকে বুলিছি যৌ পলা যদি বাদ দে মই যাওঁ এনে আৰু মিছাতে এই চাউণ্ডটো মজা দেখোনে ফেক চাউণ্ড আছলি বুলিছ নেকি কঁকালখন বিষাইছি মোৰ নহয় চাইকেলখনত থৈ গৈছি থেংক ইউ দে ৰেঙনি চেনেল মজা মজা গান দিছে আৰু প্ৰাগ নিউজ বা মজা লাগছে গানটো শুনি চাইকেল মাৰতো আছে দে সি পুলিচতো মাৰ খাবই চাইকেলটো লগত লৈ আনব কাৰণ পুলিচতো ক'বই ঐ চাইকেল লৈ যা চাইকেল মৰাই আনব দে চাইকেল মৰাই ঠিক কোব খাব লগতে চাইকেলটো লৈ আনব বাদ দি চিন্তা কৰিব নাগে দে কুকুৰ মৰা ওলাই নাহা কিয়া আহিছো ৰ দুটামান দিয়ে দেও চালা তই মোক ইমান কৈ আছা ল ভাল লাগিছে না ল মোক এৰি থৈ আহিছিলি না তই কি ভাবিছা কি ভাবিছা নাই ৰ পুলিচৰ মাৰ খাই মাথা পাগল হৈছে ভাববা নাংগে যা কালি ভিজা তই যা কালি ভিজা মায়েৰে যা মালিচ কৰি দিব যা ঘৰত যায় হাও মৰা ছাগল শুনে আজি মোৰ ঘৰত কি কি আছে চব শেষ কৰিব আজি যেনেকৈ খাব না ৰাজ্য পাত্তা নাপাব ধেত কিবা এটা ব্যৱস্থা ল'ব লাগিব আহি পালো দে কিবাকে তোক মই এনেহে মাতিছিলো তই আহিলি নেকি কিয় পুলিচৰ মাৰ খাই কেনে তোৰ বিষ কমা নাই তোৰ কাৰণে চকুটকু এতিয়াও বিষি আছে এইগিলা বাদ দি মই এটা বস্তু আনছো তই চা আৰু মই তোক কৰবা দিম ৰহ যাইছো এই চা হেণ্ড চেনিটাইজাৰ এইটো লগা আৰু হাত ধো আৰু বিন্দাছ কৰোণা মুক্ত হৈ থাক হয় নেকি দে জলদি দে অমৃত জলাকা ওম নমঃ শিৱায় ধন্য হৈ গ'লো মল্লুৱে মই চালা চেনিটাইজাৰ মানে কি নাজনে এই দেখানক কি ৰক্ষা কৰিব এই দেখোন দেখানকে উল্টাই মাৰিব দেখোন হে হাও বেলচা কি কৰিব আনছা তোক মই আজি মহাভাৰত দেখাব আনছো এতিয়া বুজি পাইছা চেনিটাইজাৰ মানে কি হাত ধোৱা মানে কি বুজি পাইছা এতিয়া কি ভাবি আছা তই কি ভাবি আছা নাই একো ভবা নাই এনে কিয় ভাবিছিলো ৰ দে মা আহিছো হেলাইছি খুৰী গাখীৰ চাহ খাব আহিছো চাহ খাম
এই চলি মুখাই মাক বাপাকে মানাও নকৰে নেকি এইবিলাক মৰবাক লাগি দিগদাৰ কৰবা এই কৰোণা বেমাৰ চেমাৰ হ'ব লাগি কেতিয়াবা চলি মুখাই না বদমাছ হয় এই লকডাউনৰ সময়ত এতিয়া চা এই চা লৈ যা কেনে মানুহ দেখোন এইগিলা হে লাল চাহ দামৰাৰ দৰে বিস্কুট মাখান দিছি আৰু ই তোক লকডাউনৰ সময়তো দিব লাগব নে সি গোটেই চাহ তাক গাখীৰ চাহ লাগে তাক বেটাক দামৰাৰ দৰে বিস্কুট খাই আনিছোঁ খাই থাক বিন্দাছ আৰু লাল চাহ স্বাস্থ্যৰ কাৰণে ভাল খাওঁ দে আৰু উপায় নাই আজিৰ ভাগ্যত চাগে এইখিনিয়ে আছিল সেইগিলা বাদ দি আমি প্ৰাগ নিজক ধন্যবাদ জনাব লাগিব কথাটোতো তই ঠিকেই কৈছ কিয় গম পাইছা না সেই লকডাউন যেতিয়া দিছি তেতিয়া চবেহে গম পাইছি চব নিউজৰ চেনেলবিলাক গম পাইছি যে আমাৰ অসমত কৰোণা হৈছে বা কৰোণা অহা বুলি কিন্তু প্ৰাগ নিউজে এই বহুত দিন আগৰ পৰাই ক'বাৰ লাগি জানুৱাৰীৰ পৰাই সিহঁতে কৰোণাৰ বিষয়ে কৈ আছে গম পা সিহঁতে কৰোণাৰ কথা জানুৱাৰীৰ পৰাই কৈ আছে কিন্তু বাকী চেনেলবিলাকে চবে টোপনি মাৰি আছে বিন্দাছ কাম নাই চেনেলবিলাকক কিন্তু আমি প্ৰাগ নিউজক ধন্যবাদ জনাব লাগিব কিয় গম পাইছা না সেই প্ৰাগ নিউজৰ কাৰণে আমি আজি বাচি আছোঁ সিহঁতে বহুত আগৰ পৰা কৰিছে সহায় কৰিছে আমাক সেইকাৰণে বাচি আছোঁ আজি 5 দিন গেল আজি হয় বহুত নম্বৰত লগ পালোতো হাও এইটো কি বস্তু ই কি খানা ক'ৰ পৰা আহিছি তই ই পাগলা মানুহ বেণ্টে লকডাউনত মোৰ পেণ্টটো হেৰা থাকিল এণ্টে আৰু মোক অদ্ভুত প্ৰাণী বুলি কয় মূৰ্খ নেকি বেণ্টে সিগলা বাদ দি বাপাহাত মোৰ দৰে এক্সাৰচাইজ কৰ আৰু লকডাউনৰ সময়ত পুৰা বিন্দাছ মোৰ দৰে ফূৰ্তি কৰি থাক মোৰ দৰে একদম বডি বনা স্বাস্থ্য বনা ডাক তেতিয়া কৰোণা গাত নালাগে হাও ব্ৰুটলি খা এ হয় দেখোন এ বঢ়িয়া বঢ়িয়া মজা মজা ডালিয়া কাম চাম নাই যদি যা ক'ৰবাত আমি অলপ ফুৰিব যাওঁ ৰ দে যা জয় যাওঁ সেই ফোন এটাই কৰোঁ ৰ কিনো কৰিম লকডাউন দিছে দে তই এইফালে যাচোন মই অলপ ফোন কৰিব যাওঁ সেইফালে যা যা ফোন কৰগে পাহাৰতো পুলিচ এ থাক পাৰি মই পলাও এই মোৰ টুপিটো আৰু এবাৰ বল দে ই থাক দে মই যাওঁ কোনে মাতছা এ হাও পাহাৰতো পুলিচ ছাৰ মোৰ লগটো আছে ছাৰ লগতেও মাৰ হ'ব এ নাই দে যাওঁ মই এই ঘূৰিয়া ঘূৰিয়া সোহেল ছাৰ ইয়াক মাৰক সোহেল ছাৰ ইয়াক মাৰক ছাৰ আহিছোঁ ছাৰ ঐ ক'ত গৈছিলি তই লকডাউনত নোলা আৰু কেতিয়াও মই লকডাউনত মাৰ খাব পাইছে নাই নিজেও নোলা আনকো ওলাব নিদিওঁ ভাই যিবোৰ আছে লকডাউনত নোলাওঁ গাইজ আমি এটা ভিডিঅ' বনালোঁ আৰু যদি ভাল লাগে ভিডিঅ'টো লাইক কৰিব ছাবস্ক্ৰাইব কৰিব যি কৰে কৰি থাকিব আৰু এতিয়া আমাৰ পৰিস্থিতি এনেকুৱা আহিছে আমি সেইকাৰণে ভিডিঅ'টো বনাইছোঁ আৰু আপোনালোকে ভালকৈ গমেই পাইছে যে পৰিস্থিতি কেনেকুৱা হৈছে যে সজাগ হওক চবেই আৰু সুখলে থাকক ভালে থাকক আমাৰ সেইটো আশা আৰু বাহিৰত অনাই বনাই ঘূৰি নাথাকিব কিবা জৰুৰীকালীন কাম থাকিলেহে বাহিৰত লৈ যাব এনে বাকীখিনি সময় ঘৰতে বাহিৰত ওলাই আমাৰ দৰে অৱস্থা হ'ব হয়তো আমাৰ দৰে অৱস্থা হ'ব পাৰে দিয়ক